টিপটপ কি হৈছে চেন বেয়া হ'ল শেষ চুচুটো ওলাই গ'ল अरे कहना क्या चाहते हो দেখা পাইছা নিৰঞ্জন লাহন 1 লাখ টকা ওলাবলৈ যাম বেংকত এতিয়া গতিকে ভিডিঅ'টো চাই থাকা আৰু বিৰাট লছ পাইছোঁ আকৌ যাব লাগিব খাইছেনে ৰাতিপুৱা 500 টকা গ'ল দেখিছেনে এইটো 500 টকা ৰাতিপুৱা গ'ল ইনকাম হয় 200 টকা 500 টকা খৰচ ৰাতিপুৱাই মানে এইটো গেছৰ এইটো বেয়া হৈছিলে বাৰ্ণাৰটো আৰু আপোনাৰ পাইপটো যিটো গেছ আহে এতিয়া চাওক দেখা পাইছে না স্কুল যাম এতিয়া ভিডিঅ' বেছি নকৰোঁ চাওক এইটো ৰঙা ৰঙা হৈ আছে না ৰঙা ৰঙা জ্বলি আছে না এই ৰঙা ৰঙাটো নাইকিয়া হৈ যাব ৰঙা ৰঙাটো নাইকিয়া হৈ যাব 500 টকা চোনা আৰু উপায় নাই এইটো চোৱা এইটো হৈ গ'ল বিশ্বজিৎ তামুলী দেখিছা না পুৰা জুম কৰি বেয়া দি আছে আৰু বিশ্বজিৎ তামুলী দেখিছা না মাৰ্কশ্বিট লৈ এইপিনে ঘূৰি দিয়া একবাৰ এইপিনে ঘূৰি দিয়া মানে কি হ'ল গাইছ মই আহিলোঁ গহপুৰ আহিলোঁ মানে চাৰ্টিফিকেট নিবলৈ দেখিছা এতিয়া ইয়াতো চাহ পাহাৰত উঠিব লাগিব পাহাৰ উঠি পেলাই এইখন বাইক দেখা পাইছেনে তামুলী আগবাঢ়া হ'ল মইহে উঠিব পৰা নাই তামুলী হুৰাই উঠি গৈছে বিশ্বজিৎ তামুলী এবাৰ চাই দিয়া পিনে গহপুৰলৈ আহি কেনেকুৱা অনুভৱ কেনেকুৱা গাৰ্লফ্ৰেণ্ডৰ ঘৰ তাৰ এবাৰ মাৰ্কশ্বিট নিব আহিলোঁ মানে কি হ'ল মাৰ্কশ্বিট আহিবলগীয়া হ'ল সেইকাৰণে আহি গ'লোঁ আজি চাওক আৰু এতিয়া গহপুৰৰ পৰা গৈ আছোঁ ঘৰ তাৰপিছত যাব লাগিব ৰাসৰ প্ৰগ্ৰেম কি ক'বা সকলো আহক আজি ৰাস আছে আমাৰ চন্দামে তালত চাই কৈ আছা ইয়াত চাই কোৱা হাঁহিছোৱা তাৰ গাৰ্লফ্ৰেণ্ডক লগ কৰি আহিলেতো বাবা বেচেৰাটোলৈ বেয়াও লাগে কিপেড মোবাইল চলাই আছে চাওক না ব'লা এতিয়া আকৌ যাওঁ আৰু ন নমস্কাৰ এতিয়া মই গৈ আছোঁ বেংকলৈ ইউকো বেংকলৈ গৈ আছোঁ মানে কি হ'ল চাই লওক কাহিনীটো মই বুজাই দিছোঁ ইউকো বেংকলৈ যাবলগীয়া হৈ গ'ল 1 লাখ টকাৰ চেক দেখুৱাম আপোনালোক চাই লওক নিৰঞ্জন লাহন দেখিছেনে 1 লাখ অনলি ইয়াতে মনটো আছে চাওক এইটো উলিয়াবলৈ যাব লাগিব গতিকে বেংকত যাব লাগিব ইয়াত UPI কানেকশ্যন নাই গতিকে গৈ আছোঁ বেংকত তাৰপিছত লগ পাম আকৌ আজি খানা এটা আছে মানে খানাটো হৈ গ'ল সকাম মানে কেনেকুৱা সকামটো হৈ গ'ল মানে হেৰিয়ৰ মানুহ ঢুকাইছিলে ভোজ বুলি কয় যিটো তো খাবলৈ যাব লাগিব তাৰপিছত আহিব লাগিব দোকান আকৌ এবাৰ এই লাইফষ্টাইল চাবিটো ইয়াত সোমাই লওঁ ভাল হ'ব তো ব'লক হেলমেটটো লগাই লওঁ ছেফটি আৰু পুলিচৰ পৰা বাচিবলৈ দুইটা ছেফটি অলপ হেভি হেলমেট হয় 1700 টকা লৈছে ধেমালি পাইছে 1700 টকা গা সমমাই গৈছে কিনোতে এতিয়া গৈ আছোঁ ডাইৰেক্ট বেংক যাওঁ বেংকৰ পৰা পইচাটো উলিয়াই আনো তাৰপিছতে খানাটো খাই আকৌ যাব লাগিব দোকান বেংকলৈ গৈ আছোঁ ফৰলেন ৰাস্তা হৈ আছে আৰু কাম সম্পূৰ্ণ হোৱাগে নাই এতিয়াও আছে কাম বাকী লাহে লাহে কাম ষ্টাৰ্ট হৈ আছে এতিয়া গৈ আছোঁ চালক বেংকলৈ হৈ গ'ল 3 কিলোমিটাৰ গৈ লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ এই ডিস্কেল এতিয়া চাওক আপোনালোকে দেখা পাইছে আহি গ'লোঁ ইউকো বেংক এইটো হৈ গ'ল এতিয়া ইয়াত ভিতৰত কামখিনি কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ গতিকে চাই থাকক ৰামপা মানুহ বহুত দেখিছা না ক'ত গৈ আছোঁ চাই থাকা ৰাস তেল লাগিছে ৰাস চাবলৈ যাওঁ এইটো হৈ গৈছে তামুলী এবাৰ চাই দিয়া টিপটপ কি হৈছে চেন বেয়া হ'ল শেষ চুচুটো ওলাই গ'ল নহয় কিহৰ চেন বেয়া হ'ল এইটো সোমাই 2 কিলোমিটাৰ ৰাস্তা যাব লাগিব মানে ৰাস চাম ৰাস হৈ গৈছে টকোবাৰীত আমাৰ চন্দামাৰীত শেষ হৈ গ'ল এতিয়া আছে টকোবাৰীত চাওঁগৈ কাইলৈ আকৌ পৰীক্ষা আছে স্কুলৰ মই প্ৰশ্ন বনাবলৈ আছে হ'লেও টেনশ্যন নাই 8টা বজাত উঠিম 8টা বজাত যাম 1 ঘণ্টাৰ ভিতৰত প্ৰশ্ন ক্লিয়াৰ চব লিখি আছে ৰাসত লগ পাম আৰু ৰাসৰ ভিডিঅ' দিম অকণমান ক্লিপ আৰু কাইলৈ ৰাতিপুৱাহে দেখাম আৰু ক্লিপ অকণমান দিম আৰু কাইলৈ ৰাতিপুৱা স্কুল যোৱা পৰীক্ষাৰ অকণমান নাজাৰা যদি পাৰোঁ দেখুৱাম আৰু নহ'লে নেদেখুৱাওঁ আৰু ঠিক আছে ব'লক কিবা ক'বা আৰু কি ক'ম এয়া শ্ৰীকৃষ্ণই সৃষ্টি কৰাহে আমি লীলা চাবলৈ যাওঁ
তুমি কিমান লীলা কৰিছা মই কৰা নাই এনেই আমি এনেকৈ ছোৱালীক চুই পোৱা নাই এনেকৈ ভদ্ৰটো মাৰ না কাটুপকৈ ধৰিলে তই এইটো যদি ইউটিউবত দিয় নহয় কেলা মোক সঁচাকৈ মানুহে ভাবিব চাওঁ এনেকৈ থপৰা ভালটো থপৰা এনেও বেয়া এইটো কয় ছোৱালীৰ লগত টপা সেই আগৰ ইয়াৰ কাহিনীটো আছে নহয় দেখিছে নহয় আপোনালোকে GF তামুলী GFৰ মোবাইলৰ কাহিনী সেই তেনেকুৱা আৰু এনেই কৈছে মই মানে এই আলু